Hello, my dear friends. আজি আমি লৈ আহোঁ আন এটি ভিডিঅ'। আজিৰ ভিডিঅ'ত আলোচনা কৰিম দ্য প্ৰেজেণ্ট টেন্সৰ থাৰ্ড পাৰ্ট, দ্য প্ৰেজেণ্ট পাৰফেক্ট টেন্স। ডিয়াৰ ফ্ৰেণ্ডছ, হয়তো ইয়াৰ আগৰ ভিডিঅ'ত তোমালোকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে পাইছা। আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম দ্য প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ মূল কথাবোৰ। আহক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। দ্য প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্যৰ গঠন অনুযায়ী ছাবজেক্ট প্লাছ বি ভাৰ্ব হেভ অৰ হেজ দুটাৰ যিকোনো এটা ছাবজেক্ট অনুযায়ী বহুৱাব লাগে, প্লাছ B3 অৰ্থাৎ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল প্লাছ অবজেক্ট। এতিয়া বলক উদাহৰণৰ সৈতে আমি শিকি লওঁ। He has gone to school. I have done the sum. Mina has written a poem. I have finished the letter. The sun has set. Rakesh has applied for leave of absence. Dear friends, এনেদৰে বাক্যৰ গঠন অনুযায়ী আমি কি কৰিব পাৰি, অনেক বাক্য বনাব পাৰি। ডিয়াৰ ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'টিৰ পৰা যদি তোমালোকে কিবা কিবি শিকি আছা তেন্তে লাইক, কমেণ্ট লগতে ভিডিঅ'টি পুনৰ চাবলৈ শ্বেয়াৰ কৰিবা। ডিয়াৰ ফ্ৰেণ্ডছ, এতিয়া আহক দ্য প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো আমি কেতিয়া ব্যৱহাৰ কৰিব পাৰোঁ নিয়মৰ সৈতে আমি শিকি লওঁ। নম্বৰ 1, কোনো কাম এইমাত্ৰ শেষ হোৱা বুজালে তেতিয়া আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স হিচাপে ব্যৱহাৰ কৰোঁ। ফৰ এক্সাম্পল, দ্য ছান হেজ ছেট, দ্য মুন হেজ ৰাইজেন, I have cut my finger, you have told us that already। এই বাক্যবোৰৰ প্ৰত্যেকটাই এইমাত্ৰ কামটো সম্পন্ন হোৱা বুজাইছে। যেনেদৰে দ্য ছান হেজ ছেট অৰ্থাৎ সূৰ্যটো অস্ত গ'ল, এইমাত্ৰ অস্ত গ'ল। দ্য মুন হেজ ৰাইজেন, চন্দ্ৰ এইমাত্ৰ উদয় হ'ল। তেনেদৰে আন এটি এক্সাম্পল, I have cut my finger, মই কি কৰিলোঁ, মোৰ আঙুলিটো কাটিলোঁ। You have told us that already, তুমি কি কৰিলা, ইতিমধ্যে আমাক কিবা ক'লা। ডিয়াৰ ফ্ৰেণ্ডছ, তোমালোকে বুজিলাই এইমাত্ৰ কোনো কাম সম্পন্ন হ'লে তাক আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স হিচাপে ব্যৱহাৰ কৰোঁ। আহক এতিয়া আমি আলোচনা কৰোঁ 2 নম্বৰ নিয়ম। অতীতকালত অনুষ্ঠিত কোনো কাম যাৰ কোনো কি নাই, সময়ৰ উল্লেখ নাই, তেনে কাম বুজাবলৈ আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ, অৰ্থাৎ ব্যৱহাৰ কৰা হয়। এক্সাম্পল স্বৰূপ, I see the Taj Mahal। ইয়াৰ কাৰেক্ট টেন্স হ'ব I have seen the Taj Mahal। ইয়াত তাজমহলটো কেতিয়া দেখিছে কোনো সময়ৰ উল্লেখ নাই। সেইকাৰণে আমি কি কৰিব পাৰোঁ, ইয়াত সময়ৰ উল্লেখ নাথাকিলে, যদিও অতীতকালত অনুষ্ঠিত হৈছে, অতীতকালত ঘটনাটো ঘটিছে, তাৰপিছতো আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰিব পাৰি। আন এটা এক্সাম্পল চাই লওঁ। He see the sea। কাৰেক্ট আনচাৰ he has seen the sea। কিয়? কাৰণ আমি সাগৰটো তেওঁ কেতিয়া সাগৰটো দেখিছে নাজানে, মানে সময়ৰ কোনো উল্লেখ নাই, ক'ব নোৱাৰে, দেখিছে, অতীতত দেখিছে। এনেকুৱা বাক্যবোৰক আমি কি কৰিম, প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰিম। বলক এতিয়া আমি আন এটা নিয়মৰ সৈতে আমি শিকি লওঁ। নেগেটিভ চেণ্টেন্সত চিন্স বা ফৰ থাকিলে তাক প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰা হয়। ফৰ এক্সাম্পল, I not meet him for a week। আমি নিয়মত পাইছোঁ বাক্যটি যদি নেগেটিভ হয়
আৰু সেই বাক্যটিত যদি সিন্স বা ফৰ থাকে তাক আমি কি কৰিম প্ৰেজেণ্ট পাৰফেক্ট টেন্স হিচাপে ব্যৱহাৰ কৰিম। চ' ইয়াত এই বাক্যটিৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্যৰ গঠন অনুযায়ী কাৰেক্ট টেন্স হ'ব I have not met him for a week। আন এটি এক্সাম্পল চাই লওঁ It not rain here since last month। এই বাক্যটিও নেগেটিভ বাক্য, তাৰপিছতো বাক্যটিত আছে since। চ' ইয়াক আমি কি কৰিম এতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্যৰ গঠন অনুযায়ী কাৰেকশ্যন কৰিম। চ' কাৰেকশ্যন হ'ব It has not rained here since last month। চ' ডিয়াৰ ফ্ৰেণ্ডছ, তোমালোকে হয়তো বুজিলাই। এতিয়া আহক আমি শিকি লওঁ যে কোনবোৰ ৱৰ্ড থাকিলে আমি অতি সহজে টেন্স চিনিব পাৰি, একদম অতি সহজে। এনেকুৱা কিছুমান ৱৰ্ড আছে যিবোৰ ৱৰ্ড দেখিলে নেকি আমি গম পাওঁ যে এইটো কোন টেন্স হ'ব। চ' বলক চেণ্টেন্সৰ মাজত অলৰেডি, জাষ্ট নাও, য়েট, ইভাৰ, লেটলি, টুডে, টুনাইট এনেকুৱা ধৰণৰ যদি ৱৰ্ড পোৱা যায় তেন্তে আমি কি কৰিম প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰিম। চ' সহজ হ'লনে ডিয়াৰ ফ্ৰেণ্ডছ? আহক এতিয়া আমি এক্সাম্পলৰ সৈতে শিকি লওঁ। I already do it। ডিয়াৰ ফ্ৰেণ্ডছ, এই বাক্যটিত অলৰেডি আমি দেখিব পাইছোঁ, আমি পাইছিলোঁ যে অলৰেডি থাকিলে বাক্যটি হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্স। চ' প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্যৰ গঠন অনুযায়ী এতিয়া কাৰেকশ্যন কৰিম I have already done it। চ' আহক আন এটা এক্সাম্পল চাই লওঁ I do a lot of work today। চাই লওক প্ৰিয় বন্ধু বান্ধৱী, এই বাক্যটিত আন এটা বিশেষ ৱৰ্ড টুডে। এই টুডে থাকিলে আমি বাক্যটো সহজতে বুজিম প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'ব। চ' তাৰ বাক্যৰ গঠন অনুযায়ী কাৰেক্ট টেন্স হ'ব I have done a lot of work today। হকচোন ডিয়াৰ ফ্ৰেণ্ডছ, আন এটা উদাহৰণ চাই লওঁ He read the book just now। এই বাক্যটিত বিশেষ এটি ৱৰ্ড জাষ্ট নাও, যি ৱৰ্ডে আমাক পৰিচয় কৰায় প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ। চ' অতি সহজতে আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্যৰ গঠন অনুযায়ী কাৰেকশ্যন কৰিম। ইয়াৰ কাৰেক্ট টেন্স হ'ব He has read the book just now। চ' ডিয়াৰ ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টি চাই কেনে লাগিল জনাবা। লগতে প্ৰেজেণ্ট টেন্সৰ ফ'ৰ্থ পাৰ্ট আন এটা ভিডিঅ'তে পাবা। থেংক ইউ।